দাদা আনাজটা কেনেকা মিঠা আছে না? মিঠা আছে, কেনেকা লাগছে খাই? অঁ তো হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি মই তোমালোকক কি কি বস্তু পাব আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চলিয়ে তো আজি মোৰ দোকানত পাব, প্ৰথমতে আপোনালোকক দেখুৱাইছোঁ কেঁচা আম। এইবিলাক মানে আপোনালোকে শ্লাড খালে শ্লাড বনাই খাব পাৰে, আৰু আচাৰ যদি বনায় ঘৰত লৈ কিনে আচাৰ বনাব পাৰিব। আচাৰ বনোৱাৰ কাৰণে একদম বঢ়িয়া, ভাল হৈছে। আৰু এনেও আমৰ শ্লাড খাব পাৰিব মোৰ ইয়াত আহিলে, লাগিলে আহিব। অমিতা আছে এইবিলাক, অমিতা চাওক, এইবিলাক চাওক, অমিতাবিলাক চাওক কেনেকুৱা, পূৰা একদম কালাৰ হৈ আছে। এইটো চাওক অমিতা কেনেকুৱা একদম পূৰা ৰঙা ৰঙা। আহিলে পাই যাব। চব এইখিনি আপোনালোকৰ লোকেল অমিতাই হয়। আৰু এইফালে আছে আঙুৰ আছে, আপোনাৰ লাগিলে আহিব। তাৰপিছত এইবিলাক হৈছে হিমসাগৰ, মিঠা হয় আমবিলাক। তাৰপিছত এইবিলাক হ'ব হিমসাগৰ। তাৰপিছত এইবিলাক আছে লালমণি, আৰু এইবিলাক কাঁচা মিঠা আম, লাগিলে আহিব আপোনালোকে। আৰু এইবিলাক হ'ল মধুৰিআম, লগতে আপেলো আছে এইফালে, এইবিলাক আপেল হ'ব। এইবিলাক লোকেল তিয়হ হয় একচুৱেলি, লাগিলে আহিব আপোনালোকে। তাৰপিছত লোকেল নেমু আছে এইবিলাক। তাৰপিছত ঔটেঙা আছে এইবিলাক। তাৰপিছত বেল আছে এইবিলাক, লোকেল বেল হয় এইবিলাক। তাৰপিছত শুকান নাৰিকল, আৰু এইফালে পাব আপোনালোকে হালধি, কেঁচা হালধি, ইংৰাজীত কি বুলি কয়, টাৰ্মেৰিক, লাগিলে আহিব, একদম লোকেল হয়। তো এইফালে বগৰী আছে, এইবিলাক শুকান বগৰী, লাগিলে আহিব। লোকেল আলু, এইবিলাক সৰু আলু। তাৰপিছত আনাৰস আছে এইফালে, পাইনএপল, লাগিলে আহিব আপোনালোকে। কলডিল, চব্জি খোৱাৰ কাৰণে এইবিলাক। যিটো লোকেল ফল, কিন্তু মিঠা আম, বগৰী, এতিয়া বাকলি গুচোৱাটো তেতেলী আছে। তাৰপিছত আৰু বাকলি থকা তেতেলী আজি আহিছে, আৰু আহিলে পাই যাব আপোনালোকক। এইবিলাক চাওক, ডাঙৰ ডাঙৰ পূৰা একদম চাওক তেতেলীবিলাক কেনেকুৱা। মই এটা ফালি আপোনালোকক দেখুৱাইছোঁ। চাওক তেতলি, একদম লোকেল তেতলি হয়, খাই চাব। তো আহক, যদি আপোনালোকক তেতলি লাগে, বাকলি থকা তেতলি, আহিলে পাই যাব। মালভোগ কলখিনি আজি পকা নাই ভালকৈ, মানে সেইকাৰণে ওলোৱা নাই। ওলাইছিলোঁ ৰাতিপুৱা, এইটো শেষ পালে এইখিনি। এতিয়া এইবিলাক আছে চেনিকল, চেনি চাম্পা কল, লাগিলে আহিব আপোনালোকক। চেনিকল আছে, এইবিলাক একদম লোকেল হয়। মালভোগ কলটো পকা নাই কাৰণে আজি উলিয়াব পৰা নাই, কাৰণ আমাৰ তাত আপোনালোকে গমেই পায়, আমাৰ কলবিলাক কোনো মেডিচিন নাথাকে। তো আজি কল এচা কলবিলাক কেঁচা হৈ আছে, এতিয়া পকা নাই, তো তাৰ কাৰণে উলিয়াব পৰা নাই আজি। আৰু এইটো হ'ল চিপছ, বানানা চিপছ, আমাৰ ইয়াৰে মষ্ট ফেমাছ ভাইৰেল বেনানা চিপছ। এইটো চাওক, লাগিলে আহিব আপোনালোকে। তৰমুজ আছে এইফালে, এইবিলাক তৰমুজ হ'ব। আৰু ৰঙালাও আছে, এইবিলাক কোমোৰা হ'ব। আৰু এইবিলাক ডাব হয়, ডাঙৰ ডাঙৰ আছে, ডাব আছে এইবিলাক, সেইকাৰণে থৈ দিছোঁ ইয়াৰ লগত। ডাব, এইবিলাক চাওক কেনেকুৱা ডাবৰ চাইজবিলাক। চাওক ডাবৰ চাইজবিলাক কেনেকুৱা হয়, একদম ভাল ভাল আছে পূৰা। এইবিলাকত পানী হ'ব, ডাববিলাকত। আচাৰ আছে এইবিলাক, বগৰী আছে ইয়াতে, তেতলি আছে, এইবিলাক হ'ল বগৰী আছে, এইবিলাক হ'ল তেতলি আছে। আৰু শুকান নাৰিকল আছে, এইবিলাক লাগিলে আহিব, আপোনালোকে আহিব পাৰে। আৰু লিচি আছে, এইবিলাক মানে লিচু, লাগিলে আহিব আপোনালোকে। এইবিলাক একদম পূৰা পকা, একদম পকা লিচু আজি আনিছোঁ, ৰাতিপুৱা লৈ আহিছোঁ, লাগিলে
আহিব আপোনালোকে চব লোকেলে হয় লিচুখিনি তৰমুজ এইটো কটা আছে তাৰপিছত ইফালে অমিতা আছে অমিতা আনাৰস আহিলে খাব পাৰিব এতিয়া দাদাজনে আনাৰস খাব আহিছিলে দাদা আনাৰসটো কেনেকুৱা মিঠা আছে না দে দাদা ঠিক আছে ন আচ্ছা ঠিক আছে দাদা ক'ৰ পৰা আহিছে তো দাদা ধুবুৰীৰ পৰা আহিছিলে তো ফ্ৰুট মানে একচুৱেলি পাইনএপল চালাড তো দাদাক বনাই দিলোঁ দাদাই খালে খাই ভালে পাইছে তো আপোনালোকে খাব বিচাৰিলে আহিব পাৰে দোকানৰ লোকেশ্যনটো হ'ল চালবাৰী একচুৱেলি আমাৰ হাইৱেৰ লগতে হয় দোকানখন NH17 যিটো হাইৱে আছে তাৰ লগতে হয় দোকানখন তো ইয়াতে কাষতে হয় দোকানখন তো ইয়াতে আহিলে পাব ইফালে চালবাৰী আছে ইফালে তালগুৰি চালবাৰীৰ পৰা ইফালে আহিলে পাই যাব আৰু ইফালে তালগুৰি চাইডৰ পৰা আহিলে পাই যাব আহিলে মিডিলতে হয় দোকানখন আমাৰ তো আহি কিনে এনেকৈ ধুনীয়া এটা পৰিৱেশত বহি কিনে আপোনালোকে খাব পাৰিব তো আপোনালোকে এনেকৈ এটা ধুনীয়া পৰিৱেশত বহি কিনে যদি খাব বিচাৰে হেল্ডি ফ্ৰুটছ খাব বিচাৰে তেতিয়াহ'লে আহিব পাৰে আৰু আহি কিনে ইয়াতে গছৰ তলত বহি কিনে আপোনাৰ আহিব চালমাৰৰ পৰা আহিব লাগিব চালমাৰৰ পৰা আহি কিনে বৈতিমাৰী চক পাৰ হৈ কিনে চালবাৰী পাৰ হৈ অলপ আগুৱাই আহি কিনে 2 নম্বৰ দোকানখন মোৰ হয় এইটো এনেকৈ আহি কিনে এইটো ৰাস্তাত এতিয়া জলপাইগুৰি আছে আৰু জলপাইৰ তলতে ধৰি লওক দোকানখন ইয়াৰ তলত বহি কিনে আপোনালোকে খাব পাৰিব এইটো জলপাইৰ গছ আৰু ইয়াতে বহি কিনে খাব পাৰিব আপুনি যদি চাপৰ বিলেচিপাৰা ধুবুৰী কোকৰাঝাৰ ভলপুৰ ইফালে পায় তেতিয়াহ'লে আপোনালোকে তালগুৰি চকটো পাৰ হৈয়ে চালবাৰী নপাৰ আগত ৰাইট চাইডত 2 নম্বৰ দোকানখন মোৰ হয় এইটো এনেকৈ ৰাস্তাত আহি কিনে ইয়াতে এনেকৈ পাব দোকানখন তো গতিকে আহক সকলে আৰু আহি মোৰ দোকানৰ নতুন ফলৰ সোৱাদ লওক তো আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ নতুন এটা ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম